Assalamualaikum warahmatullahi wabarakatuh. মোৰ নাম তাজমিন সুলতানা। মোৰ লগত আছে আমি এটা ষ্টুডিঅ'লৈ গৈ আছো। মোৰ লগত আছে মোৰ মামা সকলোৱে চিনাকি নুৰুল আমিন কাছিমি। তেওঁক আমি এটা প্ৰশ্ন কৰিম, সকলোৰে প্ৰশ্ন। তেওঁক আমি এটা প্ৰশ্ন কৰিম যে মুস্তাফা কামাল আজাৰীয়ে কৈছে যে ডুপ্লিকেট কুৰাণ, যে তেওঁ এখন অৰিজিনেল কুৰাণ পঢ়িছে আৰু বাকী সকলে যে ডুপ্লিকেট কুৰাণ কিবা আছে। তো তাৰ ওপৰত আমি এটা কুৱেশ্যন কৰিম যে মামা কিবা কুৱেশ্যন আছে নেকি তেনেকুৱা? ডুপ্লিকেট কুৰাণ বুলিও কিবা আছে বুলি নাজানো, কিন্তু যি মানুহ নিজে ডুপ্লিকেট হয় তেওঁ সকলোকে ডুপ্লিকেট দেখে। এইটো এটা মানুহৰ নেচাৰেল কথা আৰু যি যেনেকুৱা হয়। অৰ্থাৎ অসমীয়াটো কথা এষাৰ আছে যে চোৰেহে চোৰৰ ঠেং দেখে। যিজন মানুহ নিজে ডুপ্লিকেট হয় তেওঁলোকে সকলোতে ডুপ্লিকেট দেখে, সকলোকে ২ নম্বৰী দেখে। কথা হ'ল কি যে ইছলাম ধৰ্মত যিটো প্ৰথম মূল কথা, সেই মূল কথাটোৱে হৈছে লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাছুলুল্লাহ। প্ৰথম মুছলমান হবলৈ তাৰ যিটো চৰ্ত, সেই চৰ্তটো হ'ব লাগিব যে তেওঁ এক আল্লাহক বিশ্বাস কৰিব লাগিব। এজনেই আল্লাহ, এজনেই সৃষ্টিকৰ্তা, তাৰ বাহিৰে আৰু তেওঁৰ বাহিৰে আৰু কোনো হেৰি নাই, উপাস্য নাই বা আৰাধনাৰ যোগ্য নহয়। এইটো হৈছে মুছলমানৰ বা ইছলামৰ মূল মন্ত্ৰ, মূল কথা। এইটোক কেন্দ্ৰ কৰিহে আমি আগুৱাই যাম। গতিকে সেইসকলে যিবিলাক কথা কৈ আছে যে ইছলামত এনেকুৱা আছে, মূৰ্তি পূজা আছে, মূৰ্তি পূজাক শেষ কৰিবৰ কাৰণেই ইছলামৰ আৱিৰ্ভাৱ। ইছলামৰ মূল কথাটোৱে হৈছে যে আল্লাহৰ ইবাদত কৰা, আল্লাহৰ বাহিৰে যিমান বস্তু আছে সকলোকে মানে সকলোৰে ইবাদতৰ পৰা আঁতৰি থকা। তাৰ লগে লগে এইটো আছে যে যিসকলে এইবিলাক ইবাদত কৰে, পূজা কৰে, তেওঁলোকক আমি মানে হিংসা নকৰা, তেওঁলোকক আমি সন্মান জনোৱা। এইটো কোৰাণতে কৈছে যে যিসকলে আল্লাহক নামানে তোমালোকে তেওঁলোকৰ লগত ঘৃণা নকৰিবা, তেওঁলোকক তোমালোকে সৎ ব্যৱহাৰ কৰিবা। কিন্তু এই যে এজন মানুহে, কিবা আজহাৰী নামৰ মানুহ এজনে নিজকে মানে আজহাৰী, ময়ে সকলোতকৈ জানো আৰু কোনো নাজানে, এনেধৰণেৰে মানুহে মানুহৰ ওচৰত প্ৰচাৰ কৰি আছে। এটা কথাটো সকলোৱে দেখি আছে, জানি আছে যে শংকৰদেৱ, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাইও কেতিয়াও কোৱা নাছিল চাগে যে ময়ে সকলোতকৈ বেছি জানো। আৰু কোনো মহাপুৰুষে, কোনো ডাঙৰ মানুহে চাগে ক'তো কোৱা নাই যে ময়ে সকলোতকৈ বেছি জানো আৰু কোনো নাজানে। তাৰমানে ময়ে জানো সকলোতকৈ, এইটোতো মানুহৰ কথা হ'বই নোৱাৰে, ভদ্ৰ মানুহৰ, জ্ঞানী মানুহৰ কথা হ'বই নোৱাৰে। গতিকে কিমান জ্ঞানী ইয়াতে বুজা যায় যে ময়ে সকলোতকৈ জানো আৰু কোনো নাজানে। আচ্ছা, তাৰপিছত আহিল ডুপ্লিকেট কুৰাণৰ কথা। ডুপ্লিকেট কুৰাণ কিবা আছে বুলিতো আমি নাজানো। আমিতো জানো কুৰাণ এখনেই, যিখন কুৰাণৰ এটা নোক্তাও আজিলৈকে বদলা নাই, আজিলৈকে সলনি হোৱা নাই। আল্লাহ তাআলাই কুৰাণ পাকক নিজে হেফাজত কৰিম বুলি ৱাদা কৰিছে, ইন্না নাহনু নাযালনা যিকৰা ওয়া ইন্না লাহু লাহাফিজুন। যে ময়ে কুৰাণখন অৱতীৰ্ণ কৰিছো আৰু ময়ে ইয়াৰ সংৰক্ষণকাৰী। আল্লাহ কুৰাণখন সংৰক্ষণ নিজেই কৰিম বুলি কৈছে। যদি আল্লাহ মানে সংৰক্ষণ কৰিম বুলি ৱাদা কৰিছে, নিজেই প্ৰতিশ্ৰুতি দিছে, মানুহক মানে চেলেঞ্জ কৰিছে যে মই ইয়াৰ সংৰক্ষণ কৰিম, তেতিয়াহ'লে আল্লাহৰ সেই কথাটো আমি ভুল বুলি ক'ব লাগিব। গতিকে এইটো যিসকলে ডুপ্লিকেট বুলি কৈছে, মই ভাবো সেইসকলে ডুপ্লিকেট। থেংক ইউ।